নমস্কাৰ ভীমকলৈ সকলোকে স্বাগতম জনাইছোঁ। এবছৰে হ'ল ভিডিঅ' নিদিয়া, এবছৰ পিছত আহিছোঁ ভিডিঅ' দিম আৰু আপোনালোকে চাব। বৰ্তমান মই আছোঁ এতিয়া গুৱাহাটীত, কাৰণে ওলাইছোঁ। এয়া দেউতাই গেটখন খুলি লৈছে, তাৰপিছত আৰু আমি বাইক লৈ লাহেকৈ ওলাই গ'লোঁ। 6 মাইল অভাৰব্ৰিজৰ পালোহি। অলপমান এনেকৈ আৰু আপোনালোকক ভিডিঅ' দেখুৱাম, ৰাস্তাটোত গৈ থকা চাই থাকিব। পল্টন বজাৰ ষ্টেচনত থৈ লওঁগৈ, থৈ পেলাই ক'ত যাম কি কৰিম দেখুৱাই আছোঁ দিয়ক। ষ্টেচনত একেবাৰে লগ পাম দিয়ক। ষ্টেচনৰ ৰাস্তাটো পালোহি আৰু মানে ষ্টেচনলৈ সোমাই আহি আছোঁ। বৰ্তমান পোৱাগৈ নাই, পাম আৰু ষ্টেচন পালোহি। পাই মেলি এতিয়া এয়া মই বাইক ৰখাই কৰি ল'লোঁ আৰু দেউতা এনেকৈ ৰখি আছে। মনো বেয়া, কাৰণ এৰি থৈ যাবলগীয়া হৈছে ন। আকৌ আহিবগৈ যেনিবা, কেতিয়া আহে নাজানো। এতিয়া যাওঁ, দেউতাক তোলালো কৰিলোঁ ট্ৰেইনত, আৰু মই এতিয়া গৈ আছোঁ দীঘলী পুখুৰীলৈ বুলি। দীঘলী পুখুৰী পাই আপোনালোকক লগ পাই আছোঁ দিয়ক। মই এতিয়া আছোঁ দীঘলী পুখুৰীত, আৰু কাৰ লগত আছোঁ দেখুৱাই আছোঁ। এইফালে আছে ফটো প্ৰতিযোগিতাৰ দাদা আছে, সকলোৱে জনপ্ৰিয় অসমৰ। কিবা এটা কওক। বৈকুণ্ঠ একো নাই, ক'ব পৰা নাই। মই জনপ্ৰিয় নহয় দেই, মই বহুত গালিহে খাওঁ। গালি দিয়ে বাৰু, গালি আপোনাৰ 100টাৰ ভিতৰততো এজনেহে দিয়ে। আপোনাকতো 100ৰ ভিতৰততো 80জনে ভালেই পায়। সেইটোৱে ন, থাকিবই। কোনেনো কাক গালি নোপোৱাকৈ থাকে। কিবা এটা কওক মোৰ ৰাইজৰ ৰাইজ। ই এটা প্ৰচেষ্টা হাতত ৰাখিছে, ভাল মনৰ ল'ৰা। চ' ভাল মনৰ ল'ৰাৰ কাৰণে তাক লগ পালোঁ। সি ৰাতিপুৱা আজি আমাৰ লগত ৱৰ্কআউট কৰিব আহিছে। চ' মই ভাবোঁ তাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে। সি ধুনীয়া ধুনীয়া ভিডিঅ' দিব চেষ্টা কৰিব, আগুৱাই লৈ যাওক তাকো। মই আছোঁ লগত, মই চবকে সহায় কৰি ভাল পাওঁ। বাকী আৰু কোৱা, কৈ থাকা, কৰি থাকিম। দাদাক সুধিব বিচাৰিছোঁ, আপুনি যে মানে যিখিনি এতিয়া কাম কৰি আছে সেইখিনি মানে কেনেকৈ আহিছিলে? উঠিহা চামৰ কাৰণে কিবা এটা আপুনি নিউজ দিবনে? মই তাৰমানে কি শিকিছোঁ, মই বাহৰুল ইছলাম ছাৰৰ তাত শিকিছোঁ। প্ৰথম ৰাজেশ দাৰ ওচৰত গৈছিলোঁ মই, ৰাজেশ ভূঞা ছাৰ। ৰাজেশ ভূঞা ছাৰৰ ওচৰত গৈছিলোঁ। মই প্ৰথম ৰাজেশ ভূঞা ছাৰৰ ওচৰত গৈছিলোঁ। ভাবিছিলোঁ যে পইচা দি এক্টিং কৰিব পাৰে। তেতিয়া ৰাজেশ ছাৰে ক'লে যে এইটো নহয়, শিকি পেলাইহে এক্টিং কৰিব পাৰে। তো ভালকৈ শিকাৰ পিছত মোৰ ইয়াত আহিবি। চ' বাহৰুল ইছলামৰ ছাৰ তাত আমি 1 year কৰিছোঁ, লৈছোঁ ক্লাছ। তাৰপিছতে আমি অভিনয় ক্ষেত্ৰত আহিছোঁ আৰু সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ গৈছোঁ। সকলোৱে এতিয়া চাগে চিৰিয়েল চায় আপোনাৰ, আৰু সকলোৱে নাচায় একজেক্টলি। যিসকলৰ টাইম থাকে বা যিসকলে ভাল পায় অসমীয়া চিৰিয়েল চায়। বহুতে কয় মাই গড মই অসমীয়া চিৰিয়েলে নাচাওঁ, তেনেকুৱা মানুহ পাই যাওঁ আমি বহুত। কেতিয়াবা বিশিষ্ট সাহিত্যিক এজনেও কৈ দিয়ে যে আমি আপোনাৰ চিৰিয়েল চাই আছোঁ, খুব ভাল। কেতিয়াবা গৰু চোৰ এটাই কৈ দিয়ে আমি চিৰিয়েলে নাচাওঁ, তেনেকুৱা ধৰণৰ কথা। বা কিছুমান ভাল মানুহে, মই এতিয়া চিৰিয়েল খুব কম চাওঁ। কিছুমানৰ টাইম নাথাকে, ফেমিলি ব্যস্ততা থাকে, জীৱনৰ ঘাট প্ৰতিঘাত, বিভিন্ন সমস্যা থাকে। চ' সেইকাৰণে সকলোৱে সময়বিলাক মিলাব নোৱাৰে। মানুহৰ জীৱনটো যিমান থাকিলেও সম্পূৰ্ণ নহয়। তাৰমানে এটা বহুত ডাঙৰ কথা। যিমানে তুমি নুগুটোৱা, যিমানে যি নকৰা, কিন্তু তুমি কমপ্লিট নহয় মানে লাইফটো। তেনেকুৱা কথা আৰু। কৰি আছে এতিয়া। বাকী তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ গোলাঘাটতে হয়। গোলাঘাটত? অ'কে, যাম গোলাঘাট। মইতো গুৱাহাটীতে আছোঁ বৰ্তমান। তোমাৰ ঘৰত যাম। মই অলপমান এক্সাৰচাইজ কৰি লওঁ, আকৌ লগ পাই আছোঁ দিয়ক। ৰাতিপুৱা দীঘলী পুখুৰীৰ পৰিৱেশটো ইমানেই এটা সুন্দৰ ক'বলগীয়া। আপোনালোক পাৰিলে আহিব গুৱাহাটীত যিসকলে থাকে। আৰু এইফালে বৈকুণ্ঠদাই ভিডিঅ' মানে কিবা ভিডিঅ' কৰি আছিলে, তেওঁ ভইচখিনি দিয়া নাই আৰু। গানটো অকণ গাই দিয়ক, ঘূৰি দিয়ক এইফালে। চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটিৰ বিনে অসহায়, দয়া কৰা দীঘলী পুখুৰীৰ পৰা ওলাই আহিলোঁ। তাৰ পৰা ওলাই আহোঁতে মানে ভিডিঅ' কৰিব নহ'ল, কথা পাতি আছিলোঁ কিবা কিবি। মই এতিয়া আহি আৰু ৰুমৰ ওচৰত পাইছোঁহি, পামগৈ আৰু ৰুম। আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ইমানতে সামৰণি মাৰিছোঁ। টাটা, বাই বাই, টেক কেয়াৰ, বাই বাই।